স্বাগতম জনাইছো আপোনালোক সকলোকে কৃষি আৰু বিজ্ঞানলৈ। এটা প্ৰশ্ন আছিলে আমাৰ প্ৰতি যে ভোট জলকীয়া তথা অন্যান্য জলকীয়াত হোৱা ডাইবেক আৰু ফলপচা ৰোগ কেনেদৰে নিৰাময় কৰিব পাৰি। আপোনালোকৰ এই প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাই আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভোট জলকীয়া তথা অন্যান্য জলকীয়াত হোৱা ডাইবেক ৰোগ আৰু ফলপচা ৰোগৰ কাৰণ কি, তাক কিদৰে চিনি পাব পাৰি আৰু তাক নিয়ন্ত্ৰণ কৰাৰ উপায়সমূহ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰস্তুতকৰ্তা কৃষি আৰু বিজ্ঞান। আচলতে ডাইবেক বা জলকীয়া গছৰ ডালপাত শুকাই যোৱা ৰোগ আৰু ফ্ৰুইট ৰট বা অসমীয়াত ক'বলৈ গ'লে ফলপচা ৰোগ, এই দুয়োবিধ ৰোগৰ কাৰণ একে, অৰ্থাৎ কলেট্ৰট্ৰাইকাম কেপচিচি নামৰ এবিধ ভেঁকুৰে এই দুই ধৰণৰ ৰোগৰ কাৰক হয়। যেতিয়া এই ভেঁকুৰবিধে গছজোপাৰ ডালপাত আক্ৰান্ত কৰি শুকুৱাই পেলাই তাকে কোৱা হয় ডাইবেক ৰোগ। এই বীজাণুবিধে যেতিয়া ডালপাত আক্ৰান্ত কৰি পাছত ফলবোৰ আক্ৰান্ত কৰিবলৈ লয় তাকে কোৱা হয় ফ্ৰুইট ৰট বা এন্থ্ৰাকনোজ বা অসমীয়াত কোৱা হয় ফলপচা ৰোগ। সাধাৰণতে ডাইবেক ৰোগবিধ ফুল ফুলা সময়ত জলকীয়া গছবোৰক আক্ৰমণ কৰে। প্ৰথম অৱস্থাত গছৰ ডালপাতত ক'লা মুগাবৰণীয়া দাগ পৰে। পিছলৈ গৈ এই ৰোগৰ বীজাণুৱে গছৰ ডালবোৰৰ কোহ অংশ আক্ৰমণ কৰিবলৈ ধৰে, যাৰ ফলত ডালবোৰ আগ অংশৰ পৰা শুকাই আহে। একেদৰে এই ৰোগৰ বীজাণুৱে যেতিয়া পাত আৰু ফুলৰ ঠাৰিত আক্ৰমণ কৰে তেতিয়া ফুল পাতবোৰ সৰিব আৰম্ভ কৰে আৰু অন্তিম অৱস্থাত সম্পূৰ্ণ গছজোপা ওপৰৰ পৰা শুকাই যায়। এইদৰে ওপৰৰ পৰা শুকাই অহা কাৰণেই এই ৰোগক ডাইবেক বুলি কোৱা হয়। গছত যদি জলকীয়া লাগি থাকে তেনেহ'লে এই বীজাণুবোৰ ডালপাতৰ পৰা গৈ জলকীয়াবোৰ আক্ৰমণ কৰিবলৈ ধৰে। সাধাৰণতে এই বীজাণুৱে পুৰঠ জলকীয়াবোৰহে আক্ৰমণ কৰে। সেয়ে সদায় এই ৰোগৰ লক্ষণ পুৰঠ জলকীয়াবোৰত প্ৰথম দেখা যায়। প্ৰথম অৱস্থাত জলকীয়াবোৰ গেলিব ধৰা বা পচিব ধৰা নিচিনা দাগ পৰে। পিছলৈ এই দাগবোৰত ছবিত দেখুওৱাৰ দৰে ভিতৰলৈ সোমাই যোৱাৰ দৰে হয়, অৰ্থাৎ ডিপ্ৰেশ্যন টাইপৰ এটা হয়, আৰু দুই এদিনৰ পাছত সেই দাগবোৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটফুটীয়া ক'লা দাগ পৰে। শেষত গৈ এই আক্ৰান্ত ফলবোৰ গছৰ পৰা মাটিলৈ সৰি পৰে। এতিয়া জানো আহক জলকীয়াৰ ডাইবেক আৰু ফলপচা ৰোগৰ বীজাণুবোৰ ক'ৰ পৰা আহিব পাৰে। এই ৰোগৰ বীজাণুৰ প্ৰধান উৎস হৈছে ডাইবেক বা ফলপচা ৰোগৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা সংগ্ৰহ কৰা বীজ। যদিহে আপুনি এই বছৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা সংগ্ৰহ কৰা বীজ অহা বছৰ ৰুবলৈ ব্যৱহাৰ কৰে তেনেহ'লে অহা বছৰো এই ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এই ৰোগৰ বীজাণুসমূহ মাটি তথা পথাৰত থকা বিভিন্ন হাবি বনতো থিতাপি লৈ থাকিব পাৰে আৰু যেতিয়াই উপযুক্ত সময় আহে তেতিয়াই ইহঁতে আমাৰ জলকীয়া গছবোৰ আক্ৰমণ কৰে। সাধাৰণতে এই ৰোগৰ বীজাণু এখন পথাৰৰ পৰা আন এখন পথাৰলৈ বা এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পাই নিয়ে বতাহ আৰু বৰষুণে। ইয়াৰ লগতেও বিভিন্ন কীট পতংগৰ জৰিয়তেও এই ৰোগ এঠাইৰ পৰা আন ঠাইলৈ বিয়পিব পাৰে। ইয়াৰ উপৰি যদিহে আক্ৰান্ত গছৰ বিভিন্ন অংশ যেনে ফল ফুল পাতবোৰ মাটিত পৰি থাকে তেতিয়াও এই ৰোগবিধ এঠাইৰ পৰা আন ঠাইলৈ বা এজোপা গছৰ পৰা আন এজোপা গছলৈ বিয়পি যাব পাৰে। সাধাৰণতে কম বেছি পৰিমাণে এই ৰোগৰ বীজাণু আমাৰ খেতি পথাৰবোৰত থাকেই, কিন্তু যদিহে সেমেকা আৰু গৰম বতৰ হয় আৰু লগতে যদি বৰষুণো দি থাকে তেনেহ'লে সেই সময়ত এই ৰোগৰ উপদ্ৰৱ বেছি হয়। সাধাৰণতে দেখা যায় যেতিয়া বায়ুমণ্ডলৰ উষ্ণতা 28 ডিগ্ৰী চেলচিয়াছতকৈ ওপৰ হয় আৰু সেই সময়তে যদি বৰষুণো দিয়ে তেনেহ'লে এই ৰোগ অহাটো প্ৰায় থিৰাং। নিয়ন্ত্ৰণৰ উপায়: সদায় ৰোগ নথকা গছৰ পৰা সংগ্ৰহ কৰা বীজহে ব্যৱহাৰ কৰিব। নাৰ্চাৰী বনোৱাৰ আগতে জলকীয়াৰ বীজখিনি সদায় ভেঁকুৰনাশক দৰৱেৰে শোধন কৰিহে ৰুব। এনে কৰিলে বীজত যদিহে এই ৰোগৰ বীজাণুবোৰ আছে সেইবোৰ নষ্ট হ'ব। যিসকলে জৈৱিকভাৱে বীজ শোধন কৰিব বিচাৰে তেওঁলোকে ট্ৰাইকোডাৰ্মা বা চিউডোমোনাছ ফ্ল'ৰচেন্স নামৰ জৈৱিক দৰৱবিধৰ 10 গ্ৰাম প্ৰতি কেজি বীজৰ হিচাপত জলকীয়াৰ গুটিৰ লগত মিহলাব। ট্ৰাইকোডাৰ্মা দৰৱবিধ দিয়াৰ আগতে বীজখিনি অলপমান পানী ছটিয়াই ল'লে গুটিবোৰৰ গাত
এই দৰৱবোৰ ভালকৈ লাগি ধৰিব। এইদৰে শোধন কৰাৰ পাছত বীজসমূহ আপোনালোকে নাৰ্চাৰীত ৰুবলৈ ব্যৱহাৰ কৰিব। ইয়াৰ বাহিৰেও আপোনালোকে ৰাসায়নিক ভেঁকুৰনাশক বা ফাংগিচাইড ব্যৱহাৰ কৰিবও পাৰে, যেনে কেপ্টান বা কেপ্টাফ নহ'লে মেনকোজেব নামৰ দৰৱবিধৰ 3 গ্ৰাম প্ৰতি কেজি বীজৰ হিচাপত বীজ শোধনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। শোধন কৰাৰ পদ্ধতি অলপ আগতে কোৱাৰ দৰে একেধৰণে কৰিব। পথাৰত ডাইবেক বা ফলপচা ৰোগৰ লক্ষণ দেখা পালে প্ৰথমে আক্ৰান্ত অংশবোৰ জলকীয়া গছজোপাৰ পৰা কাটি দূৰৈত নি পুতি বা জ্বলাই দিব। একেদৰে তলত সৰি পৰি থকা পাত আৰু জলকীয়াবোৰো নি দূৰৈত নষ্ট কৰি পেলাব। সেইবোৰ কেতিয়াও পথাৰৰ ওচৰত এনেই পেলাই নথব, নহ'লে তাৰ পৰা বেলেগ সুস্থ জলকীয়া গছবোৰলৈ এই ৰোগবোৰ বিয়পিব। এনে কৰাৰ পিছত জলকীয়া বাৰীখনত এই ৰোগৰ নিৰাময়ৰ বাবে দৰৱ স্প্ৰে কৰিব লাগিব। দৰৱ স্প্ৰে কৰাৰ আগতে বাৰীখনৰ পৰা পৈণত জলকীয়াবোৰ ছিঙি ল'ব, কিয়নো এবাৰ দৰৱ স্প্ৰে কৰাৰ পাছত 5 পৰা 7 দিনলৈ জলকীয়াবোৰ ছিঙিব নহ'ব। মনত ৰাখিব, দৰৱৰ প্ৰয়োগ তেতিয়াহে কৰিব যেতিয়া আপোনাৰ খেতিডৰাৰ অধিকাংশ গছত এই ৰোগে দেখা দিয়ে। যদি মাত্ৰ 2-4 জোপা গছত এই ৰোগে দেখা দিয়ে, তেনেহ'লে ৰাসায়নিক দৰৱ প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ সলনি সেই গছ কেইজোপা আপোনালোকে নষ্ট কৰি পেলালে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব। ইয়াত মই কেইবিধমান দৰৱৰ নাম দিম আৰু তাৰ পৰিমাণও দিম। আপোনালোকে তাৰে যিবিধেই আপোনাৰ ওচৰৰ বজাৰত পায় সেইবিধ দৰৱৰে 3 বাৰ স্প্ৰে কৰিব, অন্ততঃ 10 দিনৰ ব্যৱধানত। অৰ্থাৎ আজি যদি স্প্ৰে কৰিছে তেনেহ'লে নেক্সট স্প্ৰেটো আজিৰ পৰা 10 দিনৰ পিছত কৰিব। আকৌ তেনেকৈ তৃতীয়টো স্প্ৰে দিব 20 পৰা 30 দিনৰ পাছত। ডাইবেক আৰু ফলপচা ৰোগ নিয়ন্ত্ৰণৰ বাবে কিছুমান সাৱধানতা মানি চলিব লাগে, যেনে পথাৰত পানী জমা হ'ব দিব নালাগে, জলকীয়া গছবোৰ ওচৰা ওচৰিকৈ ৰুব নালাগে, যিমান সম্ভৱ পথাৰত হাবি বনবোৰ চিকুণাই ৰাখিব লাগে, বিশেষকৈ খুতৰা জাতীয় শাকবোৰ, কিয়নো এই ধৰণৰ হাবি বনবোৰত ডাইবেক আৰু ফলপচা ৰোগৰ বীজাণুবোৰ থিতাপি লয় আৰু পিছলৈ হাবি বনৰ পৰা এই বীজাণুবোৰ জলকীয়া গছবোৰলৈ বিয়পি যাব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰে যেন। ধন্যবাদ।